বিয়াৰ দিনা পুত্ৰৰ বাস্তৱতা দেখি মাকে কান্দিবলৈ ধৰিলে। আজি মোৰ একমাত্ৰ ল'ৰা দেৱজিতৰ তৃতীয় বিবাহ। বৰ ভয় খাইছোঁ। আজি কি হ'ব নাজানো। কাৰণ মোৰ ল'ৰাৰ প্ৰথম বিয়াৰ দিনটোতো ল'ৰাটোৱে বোৱাৰীক জানো কি কৰিছিল যে তাই বৰ জোৰেৰে চিঞৰিছিল আৰু বিয়াৰ প্ৰথম নিশাই ঘৰৰ পৰা পলাই গৈছিল আৰু কেতিয়াও ঘূৰি নাহিল। একমাত্ৰ ভগৱানে জানে সেইদিনা কি হৈছিল। তাৰ পিছত আমাৰ ল'ৰাৰ দ্বিতীয় বিবাহৰ কথা ভাবিলোঁ হয়তো বোৱাৰীজনীৰে কিবা ভুল আছিল চাগে। তাৰ পিছত আমি দেৱজিতক আকৌ বিয়া কৰাই দিলোঁ। দ্বিতীয় বিবাহতো সেইটোৱেই ঘটিছিল যিটো হ'ব বুলি মই ভয় খাই আছিলোঁ। বোৱাৰীক মোৰ ল'ৰাৰ কোঠালৈ পঠিয়াই দিলোঁ আৰু ভাবিলোঁ যে এতিয়া সকলো ঠিকেই আছে। কিন্তু প্ৰায় এঘণ্টাৰ পাছত বোৱাৰীয়ে জোৰেৰে চিঞৰি চিঞৰি কোঠাৰ পৰা বাহিৰলৈ দৌৰি আহিল। তাইৰ চিঞৰ শুনি আমি লগে লগে বাহিৰৰ কোঠাটোৰ ফালে দৌৰি আহিলোঁ আৰু দেখিলোঁ যে বোৱাৰীয়ে বাহিৰত মাটিত পৰি গৈছে। তাই বৰ জোৰেৰে চিঞৰিছে আৰু কিছু সময়ৰ পাছত তাই অচেতন হৈ পৰে। আমি সকলোৱে তাইক হস্পিটেললৈ লৈ যাওঁ। কেইবা ঘণ্টাৰ পিছত তাইৰ চেতনা ঘূৰি আহে। আমি বোৱাৰীক সুধিছোঁ, বোৱাৰী, কোঠাটোত কি হৈছে যে তোমাৰ এনে অৱস্থা হ'ল? কিন্তু তাই একো নক'লে। ডাক্তৰে ক'লে যে আপুনি আপোনাৰ বোৱাৰীক লৈ যাব পাৰে। কিন্তু আমাৰ লগত তাই ঘৰলৈ যাবলৈ অস্বীকাৰ কৰে। তাই মাতৃগৃহলৈ গুচি গ'ল। তাই ক'লে যে মই কেতিয়াও সেইখন ঘৰলৈ ঘূৰি নাযাওঁ। এতিয়া কি কৰিম তাকে ভাবি পোৱা নাছিলোঁ। মোৰ ল'ৰাটোক সুধিলেও সি একো নকয়। বেছি জোৰকৈ সুধিলে তেওঁ ঘৰৰ পৰা ওলাই যায়। এই গোপন ৰহস্য জানিবৰ বাবে আজি তৃতীয়বাৰৰ বাবে মই মোৰ ল'ৰাটোক বিয়া কৰাই দিলোঁ। মই চাব বিচাৰোঁ সেই কোঠাটোত কি হয়। বোৱাৰীজনী আকৌ সেই কোঠাটোত সোমাবলৈ ভয় খাইছিল। কাৰণ মোৰ ল'ৰাটোৱে তাইক জানো কি কৰে। মই মোৰ তৃতীয় বোৱাৰীক এই বিবাহৰ বাবে বহুত কষ্টৰে পতিয়ন নিয়াইছোঁ। মই তাইক প্ৰতিশ্ৰুতি দিছোঁ যে মই তোমাক কোনো অসুবিধাৰ সন্মুখীন হ'বলৈ নিদিওঁ। আমি মাত্ৰ চাব বিচাৰোঁ তাত কি হয় আৰু কিবা অঘটন ঘটাৰ আগতে আমি উপস্থিত হ'ম। এইবোৰ কথা শুনি তাই বিয়াত সন্মতি দিয়ে। বিয়াৰ সকলো ৰীতি নীতি শেষ হোৱাৰ পিছত মই মোৰ বোৱাৰীক মোৰ ল'ৰাৰ কোঠালৈ পঠিয়াই দিলোঁ। ময়ো সেই কোঠাটোৰ এটা চুকত মনে মনে লুকাই আছিলোঁ। মোৰ ল'ৰাটো কেতিয়া আহিব বুলি অপেক্ষা কৰিবলৈ ধৰিলোঁ। বহু মানুহক বাহিৰত ৰখাই থৈছিলোঁ। তেওঁলোকক কৈছিলোঁ যে মই মাত লগালে লগে লগে কোঠাটোত সোমাই আহিব। মোৰ ল'ৰা দেৱজিত কোঠাটোলৈ সোমাই আহিছিল। বোৱাৰীজনী তেতিয়া বিচনাতে বহি আছিল। তাইৰ কাষতে বহিল দেৱজিত। সি বোৱাৰীক সুধিলে, মোৰ লগত কিয় বিয়া হ'লা? এইবোৰ মোৰ ভাল নালাগে। মই ল'ৰা আৰু বোৱাৰীৰ ওপৰত চকু ৰাখিছিলোঁ। তাই তাৰ কথাবোৰ শুনি আছিল। দেৱজিতে কথা কৈ থাকোঁতে হঠাতে তাৰ চেহেৰা সলনি হৈ গ'ল। তাৰ এই ৰূপ দেখি মই সম্পূৰ্ণৰূপে বিচলিত হৈ পৰিলোঁ। হঠাৎ বোৱাৰীয়ে চিঞৰিবলৈ ধৰিলে। তাইৰ চিঞৰ শুনি বাহিৰত থিয় হৈ থকা সকলোৱে লগে লগে কোঠাটোৰ ভিতৰলৈ দৌৰি আহিল। লগে লগে সিহঁতে বোৱাৰীক কোঠাৰ পৰা উলিয়াই আনি দেৱজিতক জোৰেৰে ধৰিলে। আজি মোৰ ল'ৰাৰ সত্যতা জানি বৰ লাজ লাগিছে। তাৰ পিছত মই এজন ডাঙৰ ডাক্তৰৰ ওচৰলৈ লৈ গৈ সেই নিশাৰ সকলো কথা বিৱৰি ক'লোঁ। সেই নিশা মোৰ ল'ৰাটোৰ বোৱাৰীক দেখি বৰ খং উঠিল। তাৰ চকুকেইটা সম্পূৰ্ণ ৰঙা হৈ পৰিছিল। সি বোৱাৰীৰ কাপোৰ ফালিবলৈ ধৰিলে। তাক দেখিবলৈ ভয়ংকৰ চয়তান যেন লাগিছিল, যেন সি বোৱাৰীক খাই পেলাব। ডাক্তৰে ক'লে যে তেওঁৰ এটা বিশেষ ৰোগ আছে, য'ত ৰঙা পোছাক পিন্ধা যিকোনো ছোৱালীক দেখিলে তেওঁ এনেদৰেই আচৰণ কৰে। আমি দেৱজিতক কেইবামাহো চিকিৎসা কৰালোঁ। পিছত সম্পূৰ্ণ সুস্থ হৈ উঠিল। আজি মোৰ ল'ৰাৰ 2টা সন্তানো আছে আৰু তেওঁৰ পত্নীৰ সৈতে ভাল জীৱন কটাব ধৰিছে। মই এই সকলোবোৰ নকৰিলে তাৰ গোপন কথাবোৰ মই কেতিয়াও গম নাপালোহেঁতেন।